চন 1991 হিমন্ত বিশ্ব শৰ্মাই এজ এ পলিটিচিয়ান হিচাপে কংগ্ৰেছত যোগদান কৰিছিলে। তাৰপিছত 2001 চনত জালুকবাৰীৰ পৰা তেখেতে বিধানসভাৰ MLAৰ কাৰণে টিকেট বিচাৰিছিলে। সেইবাৰ তেখেতে AJPৰ পৰা পৰাস্ত হৈছিলে। 2006 চনত 2015 চনলৈকে 2006 চনৰ পৰা 2015 চনলৈকে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জালুকবাৰীৰ পৰা তেখেতে বিধায়ক আছিলে। সেই সময়ত তেখেতে বিভিন্ন ধৰণৰ মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰিছিলে। সেই সময়ত যেতিয়া তেখেতে কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে, কংগ্ৰেছৰ নেতা আছিলে, তেতিয়া বিভিন্ন ধৰণৰ মন্তব্য কৰিছিলে BJPৰ এগেইনষ্টত। কংগ্ৰেছৰ ভাল কিছুমান আৰু BJPৰ বিৰোধী দলৰ বিৰোধিতা কৰিছিলে। সেই একেজন নেতাই যেতিয়া 2015 চনৰ 23 আগষ্টত যেতিয়া তেখেতে BJP জইন কৰিলে, BJP প্ৰাৰ্থী হোৱাৰ পিছৰে পৰা তেখেতে কংগ্ৰেছৰ বদনাম গাবলৈ আৰম্ভ কৰিলে। ঠিক তেনেকৈ 1994ত ভূপেন বৰাই কংগ্ৰেছত এজ এ পলিটিচিয়ান হিচাপে যোগদান কৰিছিলে। তাৰ পিছৰে পৰা 2006 চনৰ পৰা 2016 চনলৈকে তেখেতে বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা বিধায়ক আছিলে। 2026 চনলৈকে 2021 পৰা 24 চনলৈকে ভূপেন বৰা আছিলে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰেছিডেণ্ট। তেতিয়া তেওঁ আছিলে কংগ্ৰেছ কৰ্মী আৰু যেতিয়া কংগ্ৰেছ নেতা আছিলে তেতিয়া BJPৰ এগেইনষ্টত কথা কৈছিলে। আৰু 2026 চনত যেতিয়া তেওঁ BJPত যোগদান কৰিলে, BJPত যোগদান কৰাৰ পিছৰে পৰা তেখেতে কংগ্ৰেছৰ বিৰোধিতা কৰিছে। তেতিয়া দেখিছে আপোনালোকে এজন পলিটিচিয়ান হিচাপে যেতিয়া দল বাগৰে তেতিয়া তেখেতলোকৰ মন্তব্য বাগৰে। যিজন নেতাৰ নেকি এটা দলত থকাৰ লগে লগে বিৰোধী দলৰ কথা গায় আৰু সেই নেতাজনে যেতিয়া বিৰোধী দলত যায় তেতিয়া সেইজন পুনৰ আগৰ দলৰ কথা গায়। তেতিয়া আপোনালোকে ভাবি চাওক, আপুনি আৰু আমি কৰা ৰাজনীতি আৰু তেখেতলোকে কৰা ৰাজনীতিৰ মাজৰ পাৰ্থক্য কি। ভিডিঅ' ক্লিপছত আপোনালোকে দেখিয়ে থাকে যেতিয়া কংগ্ৰেছত থাকে BJPৰ কথা আৰু BJPত থাকিলে কংগ্ৰেছৰ কথা। তেতিয়া আপুনি কাক বিশ্বাস কৰিব? দলক বিশ্বাস কৰিব নে সেই নেতাজনক বিশ্বাস কৰিব? আপোনাৰ মতামত কমেণ্টত জনাব। গতিকে আমি দল নহয়, এজন ভাল নেতা লাগে যিয়ে আমাৰ কাৰণে কাম কৰিব, সমাজখনৰ পৰিৱৰ্তন কৰিব, সমাজখনৰ ভাল দিশে লৈ যাব, যুৱক যুৱতীসকলক কাম দিব। সেয়াই আমি বিচাৰোঁ। আমি বিচাৰোঁ স্বাস্থ্য খণ্ডত পৰিৱৰ্তন, আমি বিচাৰোঁ শিক্ষা খণ্ডত পৰিৱৰ্তন আৰু আমি বিচাৰোঁ যুৱক যুৱতীসকলক সংস্থাপন দিয়াটো। ধন্যবাদ।